কাপোৰযোৰ লাল কৰিছে ন বেছি ৰঙা নহয় বাৰু পিন্ধো আৰু এইযোৰ জাপি লওঁ আজি যাম আমি এটা জেগাত এইযোৰ মাইনাৰ উঠা কাপোৰেই বাৰু পিন্ধা নাই সৰু হয় তাইৰ জন্মদিনৰ দিনা আনিছিল আৰু এইফালে আছে মাৰ অৱস্থা আৰু এইফালে আমাৰ মায়ে টিকলি গাখীৰ খোৱালা এতিয়া যিহেতু ১.৫ বছৰে হ'ব গৰু গাখীৰ দিছোঁ দুপৰীয়াৰ কাৰণে আলু ভাজিছোঁ চিকেন আৰু এই জ্বলাকেইটা গোটাই দিম আৰু এইফালে আদা নহৰু থেতেলি ল'ম আৰু চিকেন বনাওঁতো কি দেখাম চবে জানেই বাবুক স্কুলত থৈ আহি ড্ৰেছ খোৱাই নাই তাক থৈ আহি অলপমান তাক মাইনাক থৈ ল'লোঁ ভাত তাত থৈ কিনে আলু কিনে আকৌ দেউতাই মাংস আনিলে মইতো আনিব পৰা যাৱাই নাই পাপাক আহিলে আনা যায় আৰু চব থোৱা নাযায় চব তেনেকৈ যাৱাই নাযায় দেউতাকো মামাতে মই এটা বিশেষ গৈছোঁ ঘূৰিব গৈছোঁৱে বাবুক মই স্কুলত নগ'লোঁ মৰম কৰে কিন্তু মৰম কৰিলেও আকৌ থ'লে ল'ৰাটো বেয়া ফালে যাই আছে সেইকাৰণে মই বেলেগ স্কুলত মোৰ আণ্ডাৰত থকাকৈ আৰু লগতে ঘৰত থাকিব আৰু হৈছে সেইকাৰণে দেউতাই পিছফালে ঘাঁহ কাটি আছে চাহকাপ দিওঁ চাহকাপ মায়ে দিব বাৰু মই বনাই দিম নামাতে নাই বাৰু আৰু মই ইয়াতে আশা বাধা নকৰোঁ দেউতাই কিনে মাতি দেউতাই বনাই দিয়া ঘৰ মোক যাব মনা কৈছে মই যোৱা নাই তেওঁ ডাঙৰ মানুহ হাত বেছি নাযায় বাৰু মা আহিলে মাইনাও আহিলে আৰু হা কি গাখীৰ নাখালা তুমি এই খাৱাত একেবাৰে বেয়া সেইদিনা এমচটো নিলোঁ দেখাবৰ কাৰণে ভিডিঅ'টো দিম দিয়কচোন ভিটামিন দি দিলে এয়া কান্দাটো বেছি আৰু এইফালে মই তেল গৰমে বেছি এইফালে আলুখিনি মই আগতে ভাজি লওঁ কেতিয়াবা ভাজিও লওঁ কেতিয়াবা নাভাজাকৈও আৰু মই মাংস ভাজি থাকোঁতে আলুখিনি দিওঁ তেলটো বৰ হেৰি লাগে আৰু বহুত কথাই মানে ক'ব মন যায় কিছুমান কথা ঘিণাৰ কাৰণতে গম পায় বাধ্যটো ক'বও নোৱাৰোঁ সেনেকুৱা হৈছে ইমানটো কোন চাইডে গতি কৰিছে কি কৰি আছে নিজে নাজানো সেনেকুৱা হৈছে ক'বলৈ অলপমান কঠিন হয় কিছুমান কথা আৰু ৰাতিপুৱা এয়া জিকা ভাজি আৰু আলু ভাজি এনেকৈ আছে অলপমান আৰু খালোঁ ভাল লাগে আৰু শাক দিয়া নহয় গোবৰ সাৰতে হয় আলু ছিঙিছিলোঁ গধূলি বৰষুণ অহাৰ নিচিনা হ'ব কাৰণে গতিকে চব্জিৰে হ'ব ঘৰৰ বস্তু কিনি খাওঁ ইয়াতে অলপমান মাটি ৰাখিলে ঘৰৰ খেতি কৰিলে ভাল আৰু মাটি দিছোঁ দেউতাক মায়ে দি থৈ মই বনাইছোঁ বাৰু আৰু আলুখিনি ভাজি কিনে অলপমান সিদ্ধ হোৱাৰ কাৰণে ঢাকনখন এনেকৈ লগাই দিছোঁ অলপমান সিদ্ধ হোৱাৰ নিচিনা হওঁ ব্ৰইলাৰ মাংস বহুত টাইমো নালাগে পটককৈ সিজি উঠে তথাপিতো অলপ টাইমটো বনাওঁতে লাগিবই পানী দি ল'লোঁ আৰু কেতিয়াবা বইল কৰি মই পানীটো পেলাওঁ দিওঁ আজি আৰু টাইম নাই 1টা বাজি গ'ল গাটো ভাল নহয় ইমান এটা মোৰো মই মানুহটো বহুত সহজ সৰল কোনোবা দুখত মাত দিলে পটককৈ গলি যাওঁ খংটো বহুত বেছি তাৰপৰাই উত্তৰ দিওঁ কিন্তু মোৰ মনটো মই নিজকে কওঁ বহুত চাফ হয় কোনো কাৰণ দুখ কোনে বুজিব সেয়ে আৰু মই দুখীয়া ঘৰৰ ছোৱালী হ'লেও হাতে কামি গোটেইখিনি শিকিছোঁ আমাৰ পৰিয়াল কম আছিল প্ৰাইভেট মা মই আৰু পিতা ঢুকোৱাৰ পাছত মায়ে কৰে দুটাই মানুহ মা কয় দে ময়ে ভাত বনাম সেনেকৈ কিন্তু মই চব কাম বেলেগৰ ঘৰত কৈছোঁ বেলেগৰ ঘৰত কাম কৰিব যাওঁ নহয় বহুতৰ ঘৰত যাওঁ তাতে বৌ কি বনাই আছে বুলি কৈ কিনে ময়ে লাগিলে ময়ে বনাওঁ কাপোৰ বোৱাৰ পৰাই ধুই বোৱাৰ কৰি গোটেইখিনি মই বেলেগৰ তাতে শিকিছোঁ আচলতে মই হাজিৰা কৰিব যোৱা নাই কৰি ভাল লাগে হেৰি সেনেকৈ শিকিছোঁ কিছুমানে কৰিব কিবা এটা কৰিব যদি নাজানো শিকা নাই কাম শিকাৰ লগত কিয় থাকে দেখিয়ে শিকিব লাগে আৰু নিজৰ আগ্ৰহ থাকিলে চব কাম কৰিব পাৰি হয়তো 2বাৰ 1বাৰ ভুল হ'ব পাৰে কামত তাৰপিছত নেক্সটবাৰ কৰাটো ভাল হয় মই সেনেকৈ শিকি আহিছোঁ কাৰণ আজিকালি ছোৱালীটো নকৰে নাজানো বুলি আগতে কয় কাপোৰৰ তাতে বহুত পাইছোঁ চাহেৰে বনাবও নাজানে কিছুমানে বিশেষকৈ আমাৰ সৰুৱে নাজানে আকৌ মিঠুই জানে আমাৰ মিঠু ধুনীয়া চাহ বনায় তাই সৰুৰ পৰা আগ্ৰহ আমাৰ আকৌ সৰু ওপৰ মানে সৰু উৰি মেটে সৰু মাছ ডাঙৰটো সৰু বুলি মাতো তাই সেনেকুৱা আগ্ৰহ নাই কিন্তু মিঠু যিটো সৰু হয় তাক আকৌ মিঠু বুলি মাতো তাই বেছি আগ্ৰহ হয় সকলো চবকে বহুত ঠগন খাইছোঁ বুলি কিয় ক'লোঁ মই
নিজৰে আলহী খালৰ পৰাও বহুত মৰম কৰা দিয়া থোৱা চব কৰিছিলোঁ। তেওঁলোকে পাল্টি মাৰি দিলে। পাল্টি কেনেকুৱা হ'ল, বহুত বিপদে আপদে দাউৰা কৰা চব আছিল। এতিয়া মই বিপদত পৰিলোঁ নহয়, চবেই পিছমোৱা দিলে। মানে কি ক'ম, ভাষাই নাই। সেইকাৰণে কৈছোঁ এতিয়া আৰু কাৰো প্ৰতি একবাৰ ঢোকা খালোঁ নহয়, আৰু কাৰো প্ৰতি বিশ্বাস নাই, মৰমো নাই, চেনেহো নাই। নিজৰ জীৱনটো নিজে চলি যাব লাগিব। আগতে ভুল কৰি পেলালোঁ, যেতিয়া ভুল কৰি পেলাই এতিয়া আৰু সেই ভুল নকৰোঁ বুলিয়ে মানে কি নিজকে মনটো বুজাইছোঁ। খোৱা ধোৱাৰ পৰা দিয়া থোৱা কালি গোটেই কৰিছিলোঁ নিজৰ আপোন বুলি। সেই নিজৰ আপোন বুলিয়ে লাত মাৰি দিলে। আচলমতে শত্ৰু আৰু মানে বেয়া মানুহ নিজৰ আপোন মানুহৰ মাজতে থাকে, বাকী বাহিৰত নাথাকে। অভিজ্ঞতা ফালৰ পৰা কৈছোঁ আৰু মাংসখিনি বনাওঁ, বেলেগ চাহখিনি দিয়াৰ ব্যৱস্থা কৰোঁ। আলু ভাজি হৈ গ'ল আৰু এইখিনি তেল দিছোঁ। বহুত তেলতো মই নবনাওঁ মাংস। পিঁয়াজ আৰু গোটা জলকীয়া এতিয়া গোটা দিছোঁ। মানে মাইনাখিনি কাঢ়ি কিনে আমি যি খাওঁ তাকে খুৱাব চেষ্টা কৰোঁ। খাৱাটো অলপমান বহুতখিনি জ্বলাটো ফুটিছে, ভাঙি দিব লাগিছিল, কিন্তু তাকো সেই জাল বেছি হয় বুলি এনেকৈ দিছোঁ। খাব আৰু তথাপিতো পিঁয়াজখিনি মানে কি ৰঙচুৱা হোৱাৰ পিছত মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। লাৰি তুমি চবেই বনাব জানে আৰু তথাপিতো এনেকৈ দি দিম। আৰু মই জলকীয়া ভাল নাপাওঁ, মোৰ ল'ৰাটো ভাল নাপায়, গ্ৰেভি টাইপৰ ভাল পাইছে। ইয়াতে মই এতিয়া হালধি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি দি দিম। বেলেগ আৰু মছলা বেছি ব্যৱহাৰ নকৰোঁ। হালধি দি দিছোঁ মই আৰু হালধি সৰহকৈ দিওঁ কালাৰৰ কাৰণে। এতিয়া মই আদা আৰু নহৰুৰ লগতে জলকীয়াটো দিয়া দেখাই পাইছে, আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি লৈছোঁ, হালধি এনেকৈ ভাজা হোৱাৰ পাছত মছলাখিনি ভাজ খোৱাৰ পাছত মানে ৰঙচুৱা হওক কালি আকৌ মাংসখিনি ভাজিম ৰঙচুৱাকৈ। বগা হৈ থাকিলে ভাল নালাগে। আৰু মই ধুই লৈছোঁ, ধুই লৈ কিনে এনেকৈ ভাজিছোঁ। আৰু মই ইয়াত মানে যেতিয়া শুকাই যাব পানীখিনি, মানে কি পানী যিটো মাংসত লাগি আছিল সেইখিনি শুকাই যাব আৰু তেল ওলাব। তাৰপিছত আকৌ মই অলপ পানী দিম, আকৌ ভাজিম, পানী দিম, ভাজিম, এনেকৈ মই বনাওঁ। এইফালে মাইনা আহিলে গেছৰ কাষত ভয়ে লাগে। তাই পটককৈ আহি কিনে পাকঘৰটো উলিয়াব পৰা নাই, গেছ লাগি দিয়ে। আৰু মই এতিয়া সোৱাদ অনুসৰি নিমখ দি লওঁ আৰু আকৌ এইখিনি ভালদৰে লৰাই মানে আকৌ ঢাকন লগাম। নিমখখিনি গোটেইখিনি জানো হেৰি হৈ যায়। সোৱাদ অনুসৰি নিমখখিনি দিছোঁ, মাংসখিনি গোটেইখিনি নিমখ মিলাকৈ দিছোঁ। আকৌ এনেকৈ ভাজি লৰাই কিনে আকৌ ঢাকন দিম। আৰু ব্ৰইলাৰ মাংস সিজোতে বেছি টাইম নালাগে, তথাপিতো সোৱাদৰ কাৰণে অলপমান উতলিব দিলে ভাল লাগে। আৰু আকৌ এতিয়া মই ঢাকন লগাই দিম। আৰু আলুখিনি পিছত দিম বাৰু। এতিয়া আকৌ ঢাকনখন লগাই দিছোঁ আৰু সিজক অলপমান, আৰু ঢাকন গুচাই আকৌ অলপমান পানী দিম পিছত। আলুখিনি দি ল'লোঁ ইয়াত তেল আৰু এতিয়া মই ইয়াতে অলপমান পানী দি আকৌ ঢাকন লগাই দিম। ধুনীয়াকৈ ভাজা হৈ গৈছে। দিয়ে মই কটাৰী কাটবো নহয়, এনেকৈ দুষ্ট কৰি থাকে। মই এনেকৈ ৰাখি বনাব লাগে ভাত। ল'ৰাটো কথা শুনবা লাগে। মোবাইল আৰু বিচনাত বাহিৰ হ'লে একো চিনি নাপাওঁ। তেতিয়া অলপমান ইমানমান পানী দি আকৌ এবাৰ ঢাকন লগাই দিম। ঢাকনখন লগাই দি বেলেগ কামো কৰিব লাগিব। এইখিনি এনেকৈ দি পেলাই এইখিনি শুহি যাওক, সেনেকৈ ভাজি যাই দেখি ঢাকনখন লগাই থৈ দিম। হেল্ল' অভিয়ান, বৰ্ণালী ডেকাৰ পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান সদায় কৈ থাকোঁ ভাল বেয়াৰ মাজত, দুয়োটাৰ মাজতে আছোঁ। হঠাতে বেয়া হৈ যায় আৰু সকলোৰে ভাল হোৱাটো কামনা কৰোঁ মই। এইফালে বতৰটো একদম বেয়া হৈ আহিছে। এইফালে মই ভাতটো কাটি থৈছোঁ আৰু একবাৰ তাক ফুৰাইও লৈ যাওঁ। বৰমুঠত আছোঁ, বৰমুঠনো কি দেখাম, ঘৰৰ সেইখিনি ঘৰত দিয়া নাই। যিহেতু একো বস্তুৱে অনা হোৱা নাই, পটককৈ উঠি আহিব লগা হৈছিল। জীৱনৰ কাহিনী কম বুলি কোৱা হোৱা নাই, ক'ম বাৰু সময় গতিকে। সেয়ে এনেকৈ চলি যাই থাকিব লাগিব। কিন্তু ভাত পানী খাই পেলাই আকৌ মামাহঁতৰ ঘৰত মামা ছোৱালীটোৰ বিয়া দিছে। তাইৰ বাচ্ছা এটা হ'ল, 1.5 মাহ। 1.5 মাহ হ'ল, 1.5 মাহ 2 মাহ এনেকুৱা হৈছে। আৰু তাৰপিছত বাচ্ছাটো যেতিয়া তাইৰ চিজাৰিং আগত আমাৰ আল্ট্ৰাচাউণ্ড কৰি চাই, তাইৰো আল্ট্ৰাচাউণ্ড কৰিছিল নে নাইবা নাজানো আৰু সেই বিষয়ে। তাই যিহেতু প্ৰাইভেট মেডিকেলত বাচ্ছাটো কৰিছিল, আমাকো কৰিছিল চিজাৰিং কৰাৰ আগত।
কৰোঁতে বাকী ধৰাত নপৰিল নে কি নাজানো, তাই গ'ল্ডবাৰটো ডাঙৰ হৈ আহিছিল আৰু ইনফেকশ্যন হৈছে। তাৰপিছত তাই বিহু থাকিব খাব নোৱাৰে, ডক্টৰৰ তাত আকৌ চেক কৰাওঁতে লিভাৰটো ইনফেকশ্যন, গ'ল্ডবাৰটো। তাৰপিছত ডাউৰি ফুৰে, এতিয়া ইনফেকশ্যন হোৱাৰ কাৰণে অপাৰেশ্যন কৰিব পৰা নাছিল, বিহুৰ বেজি লৈ কিনে সেনেকৈ আহিছিল তাই। এতিয়া যে আগতে চিজাৰিং কৰোঁতে গম পালা হয়, চিজাৰিং মানে পেটটো কাটোতে সেইটো অপাৰেশ্যনো হৈ গ'ল হয়। দুটা গাৰ্নি বিভাগৰ ডক্টৰ আৰু চাৰ্জাৰী ডক্টৰে মিলি কৰিব পাৰিলে হয় অপাৰেশ্যনটো, বেছি কষ্ট নাপালা হয়। তাই এতিয়া 1.5 মাহ বা 2 মাহতে কাটা পেটটোত আকৌ 4 নে 5টা ফুটা কৰি আকৌ গ'ল্ডবাৰটো অপাৰেশ্যন কৰা হৈছে। এই যে তাই মাকুঠত আছে, মানে মামাহঁতৰ ঘৰত আছে, আমাৰ ওচৰ হয়, চাৰিআলিক যাব অলপ দূৰ হয়। সেই খাব নৰলে বেয়া কথা। আকৌ যিটো মুহূৰ্ততে তাই মোক খবৰ লয়, আমি ফোন মেছেজৰ জৰিয়তে দিওঁ, বাই ভনী খবৰ লোৱা লৈ মই ডাঙৰ কিন্তু তাৰপিছত একবাৰ খবৰ লোৱা আহোঁ। সেয়ে খাই কিনে আকৌ এইফালে কাপোৰ আছে, সেইখিনি কাপোৰ আছে, এইগিলা জাপি কিনে থৈ বাবুক আনি লওঁ, তাৰ কাপোৰ জাপোঁ, ভাত তাত খাই যাম, দেখাম বাৰু মামাহঁতৰ ঘৰখন যিমানখিনি পাৰোঁ সম্ভৱ হয় আৰু। এইফালে মোৰ মাংস প্ৰায় হৈয়ে গ'ল, আকৌ অলপমান পানী দিম, পানীখিনি শুকাল সেইখিনি আকৌ অলপমান পানী দিম, দি কিনে অলপ থপথপীয়া টাইপ নিচিনা কৰিম আৰু পানী নিদিওঁ। এইখিনিয়ে এতিয়া প্ৰায়খিনি হৈয়ে গ'ল আৰু এইখিনি পানী অলপ শৌচ গ'লি সেইখিনি আৰু খাব পৰা হৈ গ'ল। আৰু এইফালে মায়ে গৰম চাহ এনেকৈ ঠাণ্ডা হৈ গ'ল দেউতাক দিয়াৰ কাৰণে, এতিয়া আকৌ গৰম কৰি খাব ধৰিছি। এইটো মায়ে বৰষুণে নেকি, এবাৰ বতৰটো আন্ধাৰকৈ আছে, যাব পাম নাপাম মামাহঁত তাতো নাই ঠিক। আৰু যাম বুলি আশা কৰিলে চব মিছা হৈ যায়। বৰষুণ দিলে অলপ দিগদাৰ হৈ দিছোঁ, অলপ ঘৰৰ কাম থাকে, বাচ্ছা লৈ যাওঁতো। মানে পানী খাবা খাই দিয়া, কাপোৰ পলিথিন এটা পেক কৰি থৈ দিয়া তথাপিতো যাওঁতে খাম নালাগে হৈছে। ক'তবা আছে পলিথিন, গৰমো লাগছে সেইবিলাক দেউতাহঁতক কি ক'ম, মই বিয়া হৈ আহি চবকে আপোন কৰিম বুলি, ঘৰবিলাক আকোৱালি ল'ম বুলি ভাবি আহিছিলোঁ, কিন্তু মোৰ তাত এনেকৈ কেনে নালাগিব। মই সপোনটো ভবা নাছিলোঁ, ভাবিছিলোঁ মোকো আপোন কৰি ল'ব, মই আপোন কৰি ল'ম, মোক কিন্তু তেওঁলোকে পৰ বুলি ভাবিলে, এনেকুৱা পৰ বুলি ভাবিছে। মই মানে নিমৰ টেমা, চেনিৰ টেমা, চাহপাতৰ টেমা, দালিৰ টেমা লালিও এজগৰীয়া আছিলোঁ। কি লাগছে কিমানখিনি দিবি, কিমানখিনি দিবি, পাকঘৰটো নিৰাশ্ৰকে এৰি দিয়া নাছিল। প্ৰতিটো খোজোতে মই যেতিয়া আছিলোঁ আৰু হয়ো অৱশ্যে মই বহুত কথা নাজানো, বহুত শিকা নাছিলোঁ, থাকে য'ত সিহঁতত তেনেকৈ শিকিলোঁ, এতিয়া জনা আছোঁ। হ'লেও কিন্তু অকলশৰীয়া, বহুত অকলশৰীয়া অনুভৱ কৰোঁ। সেইকাৰণে মই ইউটিউব চেনেল খুলি লৈছোঁ। তাকো গালি মোবাইল টিপি কিনে শুই থাকি কিনে বোলে বেলেগ কামেই নাই। বাকী আপোনালোকে ভিডিঅ' দেখা পাইছে, বাকী কাম মোৰে কোনে কৰে, ভিডিঅ'টো দেখাবৰ কাৰণে কাম কৰে নাই, প্ৰতি দৈনন্দিন কাম মানে থাকেই ন, তিনিটা মানুহ কৰিব লাগিব, কোনে কৰি দিব। বুজি নাপায় কাক মই বুজাম, নিজৰ ল'ৰা ছোৱালীখিনি সদায় ভাল পায়। সৰু বোৱাৰীটো জোৱাইটো বহুতে জোৱাইক মৰম কৰে, আকৌ কিছুমান উল্টা জোৱাইকো মৰম নকৰে, বোৱাৰীকো নকৰে। নাতিটো ল'ৰাটো লাগে, নাতিনীটো মানে নিজৰ পুতেকটোক লাগে, আৰু জীয়েক আৰু নিজৰ নাতিটোক লাগে, বাকী জোৱাইক আৰু বোৱাৰীটোক নালাগে, চব উল্টা উল্টা। সেয়ে বহুত কথা ক'বলগীয়া আৰু বহুত যুগুত কৰি যাম, সেয়ে ভিতৰখনত ৰাখি থৈ যাওঁ। আৰু প্ৰায় মাক যিটো মুহূৰ্ততে বিচাৰোঁ, বহুত দুখ পোৱা মই নিজৰ বেটা থাকিব মোৰ ঘৰত থকাৰ কাৰণটো নক'ম, কিহৰ কি আছে কৈছোঁ বহুতখিনি ভিডিঅ'ত ক'ম বাৰু। জীৱনৰ কাহিনী এনেকৈ অলপ অলপকৈ কৈ যাম আৰু। এতিয়া মাইনা পিছফালে লাগিছে, মায়ে চাহ খাব ক'ব, তাতে খাই লওক। তোমাকে আনবা যাম বুলি ভাবি ওলাই যাওঁছোঁ, তাইক মুচি চাই কিনে তুমি আহিলে কালো যাইছা টিচাৰে চাবা। আৰু কি হৈছে মূৰত কি গৈছে, মূৰত পানী নে ক'ত পৰিছে, এইগিলাক ভিজি আছে আৰু দেখোন। জোতা যোৰাতে হ'লা, মই ঘৰ চৰ গোটাই মুচি থৈছোঁ। ক'ত মূৰত দুখ পাইছা চা, মাংস চা, মোৰো বিষ ক'ৰবাত গেলা বেছি মাংস অনা বুলি কয়, দেখছে আৰু বাচ্ছা হে এই দাউৰি কিন্তু মাংস এটা পানী পুৰি আনিছে, এই নাচা তাৰ মাংস বুলি কয়। ভিডিঅ' কৰোঁতে আধা খোৱা হ'ল, এই জিকা আৰু আলু ভাজি, মাংস আৰু অলপমান গ্ৰেভি। আৰু বাবু ধনে খাই আছে না, বাবু ভাল লাগিছেনে খোৱা। এইফালে অলপ মাংস দি থৈছোঁ হাতত, সেনেকৈ খাইছে। আৰু মাজে মাজে মই যিহেতু জলকীয়া ভাঙি দিয়া নাই, এনেকৈ খাইছোঁ, সেইখিনি কৰি দিওঁ। আৰু এই কি লৈছে চাওকচোন, কি লৈছে সেই চালাড, এনেকৈ খাম আৰু আজি দুপৰীয়া এসাঁজ, এনেকৈ তৃপ্তিৰে এসাঁজ।
আমি ঘৰত বনালে কম মছলা দি খাওঁ, বেছি মছলা নাযাওঁ। মোবাইলটো গেল এই মাত্ৰ কম মছলা দি খাওঁ, বেছি মছলা নাখাওঁ। ঘৰতে বেলেগ আলহী চালহী বেছি মছলা দি খোৱাটো বেলেগ। একদিন আছে আৰু মানে পাপা কালি মোৰ গেষ্ট্ৰিক প্ৰব্লেম বেছি হয়, আমাৰ মছলা দি আঞ্জা খায়। আৰু পাপাক দিলে আমাৰ অলপ গেষ্ট্ৰিকটো কমি থাকে, খাই লওঁ। তাৰপিছত আকৌ কৈছে বাচন ধুব লাগিব, গোটেই এনেকৈ কৰিব লাগিব, চবৰে থাকে কামে থাকে। কালিয়ে ধুই দিছোঁ গাৰুৰখিনি, সেইখিনি ল পাব আছে। ভাত পানী খালোঁ আৰু অলপ বৰষুণ দিব দিছোঁ, কিবা কাপোৰখিনি শুকাইছোঁ আৰু বিচনা কাপোৰ কালি ধুইছোঁ। ধুই থাকিলে ভাল লাগে, ল'ৰা ছোৱালী থকা বিচনা মানে কোন মুহূৰ্তত কেনেকৈ উঠি পাত্তা নাই। কিবা যদি প্লাষ্টিক আছে মোচা যায়ে থাকে মোৰ। আৰু মোৰ এটা গুণ বেয়া, মই মানে কি অলপমান কাপোৰ হেৰি পটককৈ ধুই দিয়া যায়। আৰু কোনোবা আলহী আহিলে যোনে নহওক বাৰু, আলহী যাওঁ পিছ মুহূৰ্ততে মোৰ মানে গোটেই বিচনা কাপোৰ ধুই দিয়া যায়। ঘিণ বুলি নহয়, এইটো আগৰ পৰা অভ্যাসে হৈ গ'ল, কি কাৰণে নাজানো আৰু। এই গাৰুৱাৰখিনি লগাইছিলোঁ আৰু আলহী মানে আমাৰতে ঘৰত যোৱাৰ আগতকৈ মোবাইলটো চাইছোঁ যদি বহুত বৰষুণ নাযাব বাৰু, চাই লওঁ বতৰে কি কৰে। বৰষুণ দিয়ে আছে আৰু এইফালে ওলাই গ'লে কৈছিলে যে মামাহঁতৰ খবৰ ল'ব যাম, মামাহঁতে চল থাকে আনিছে। আৰু এইফালে মা ওলাই আছে, চাদৰ চবতে ইয়াতে আৰু পিন্ধিয়ে আছিলোঁ, সেইকাৰণে খোলাই নাই, এই পিন্ধি যাম আজি নুখুলিলে ব'লা টিকলি ওলছে। আৰু এইফালে বিজুতৰ গাড়ীত যাই আছোঁ মামাহঁতৰ ঘৰত, অলপমান ঘৰৰে খেতিৰ বস্তু লৈছোঁ। আৰু মামাহঁতৰ ঘৰৰ পৰা এয়া ইনভাৰ্টাৰটো ল'বৰ কাৰণে সোমাই আছোঁ। তাৰপৰা লওঁ, আমাৰ চিনাকি হয় দোকানখন, মাৰ ভাগ্নীহঁতৰ পৰা ইনভাৰ্টাৰটো লওঁ। মামাৰ তাত সোমাই কিনে আকৌ আহোঁতে লেমনছৰ কি ইনভাৰ্টাৰটো আনিলোঁ। মামাৰ তাত ভিডিঅ' কৰা নহ'ল, মাজু মামাক অলপ লাজো লাগে আৰু ভালো নালাগে, বেমাৰৰ খবৰ ল'লে ভিডিঅ' কৰাটো ভাল নালাগে। আৰু এই ৰিটাৰ্ণ চাইকেল কেনেকৈ আছে সেয়ে ইয়াতে গেছি দামটো জানেই চবেই ইনভাৰ্টাৰ